অখণ্ড ভাৰতৰ নিজৰ সমূহ দৰ্শকক সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঢকুৱাখানা মহাবিদ্যালয়ত পৰম্পৰাগতভাৱে আধ্যাত্মিকতাৰে সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। অখণ্ড ভাৰতৰ নিউজৰ দৰ্শকসকলক ঢকুৱাখানা মহাবিদ্যালয়ৰ পৰা এয়া দেখুৱাই আছোঁ। পুৱাৰে ভাগৰ পৰা সৰস্বতীৰ প্ৰতিমূৰ্তিৰ কাষত সকলোৱে ধূপ বন্তি জ্বলাই দেৱী শ্ৰী চৰণত সেৱা জনায়। আজি সেই ঢকুৱাখানা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈ প্ৰতি বাৰ্ষিকভাৱে সেৱা ধৰি অহা শ্ৰী শ্ৰী সৰস্বতী মাতৃৰ চৰণতে এই বছৰ প্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী মাতৃৰ চৰণতে এপাহি গন্ধ পুষ্প অৰ্পণ কৰিম বুলি গলে বস্ত্ৰে বান্ধি সকলোৱে কাকতি কাপন্য কৰি এইখিনিতে সেই আই মাতৃৰ চৰণতে ধূপ দীপ দণ্ড খৰচা আৰু লগতে সেই মাতৃৰ এভাগী নৈবেদ্য অৰ্পণ কৰিছে। সেই মাতৃৰ সেৱাভাগীৰ বাবে নৈবেদ্যভাগী অৰ্পণ কৰোঁতে তেখেতসকলৰ যদি কোনোবাখিনি দুখাদুখ ৰৈ গৈছে সৰ্বদোষক মৰিখন কৰি সেই সৰস্বতী মাতৃ তেখেতসকলৰ প্ৰতি সদয় হৈ এইদৰে আগলৈকে সৰস্বতী মাতৃৰ সেৱা ধৰিবলৈ শক্তি বিধান কৰি কৃপা কৰিব এইখিনিয়ে প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি ৰাম। এতিয়া হৈছে আৰু ঢকুৱাখানা মহাবিদ্যালয়ত প্ৰতি বছৰে এবছৰো সৰস্বতী পূজাভাগী আমি আয়োজন কৰিছোঁ। মাৰ আশীৰ্বাদত আমি সকলোৱে যেন আমাৰ সকলো সহপাঠী আমি সকলো যেন পঢ়াৰ দিশত আগবাঢ়ি যাব পাৰোঁ। এই মায়ে যেন আমাক আশীৰ্বাদ কৰে তাৰ উদ্দেশ্য ৰাখি আমি আজি পূজাভাগী পাতিছোঁ আৰু পূজাভাগী দিনটো যেন ভালদৰে সাফল্যমণ্ডিত হয় তাৰ কামনা কৰিছোঁ। ঢকুৱাখানা মহাবিদ্যালয়ত প্ৰত্যেক বছৰৰ দৰে পৰম্পৰাগতভাৱে এইবাৰো সৰস্বতী পূজাভাগী আয়োজন কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল আহিছে বছৰটো কেনেদৰে ভালকৈ যায় তাৰ চিন্তা কৰি আহিছে। দেৱী শ্ৰীচৰণত তেওঁলোকে সেৱা জনাইছে আৰু আশা কৰোঁ অনাগত দিনবিলাকত সৰস্বতী দেৱীৰ সুদৃষ্টি পৰিব আৰু ঢকুৱাখানা মহাবিদ্যালয় এনেও খুব গৌৰৱোজ্জ্বল ইতিহাস আছে। গতিকে পৰৱৰ্তী দিনবিলাকতো খুব ভালদৰে দেৱীয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগুৱাই নিব। কলেজখনৰ শৈক্ষিক পৰিৱেশ এনেদৰে আগবঢ়াই যোৱাত সদায় আশীৰ্বাদ কৰিব এইখিনিয়ে কৈছোঁ। আজিৰ দিনটো খুব এটা ভাল দিন। সকলোৱে নিজৰ নিজৰ মতে থাকক এইখিনিয়ে ক'লোঁ। ভক্ত বৈষ্ণৱসকল আজি ঢকুৱাখানা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ প্ৰতি বাৰ্ষিকভাৱে সেৱা ধৰি অহাৰ দৰে আজিও সেই সৰস্বতী মাতৃৰ চৰণতে এপাহি গন্ধ পুষ্প অৰ্পণ কৰিম বুলি তেখেতসকলে গলে বস্ত্ৰে বান্ধি এইখিনিতে সেৱা ধৰিছে। আমাৰ খুব আনন্দ লাগিছে। ঠিক এইদৰেই তেখেতসকলে আধ্যাত্মিক মনোভাৱেৰে ভগৱন্তৰ চৰণত সেৱা ধৰিবলৈ অহাৰ বাবে আমি নথৈ সুখী হৈছোঁ আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকললৈ আমি আন্তৰিক কৃতজ্ঞতা জনাই আমাৰ এই পূজাভাগীৰ অৰ্চনা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ঢকুৱাখানা মহাবিদ্যালয়ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এবি নিউজ গুৱাহাটী।